যেহেতু নিৰ্বাচন বহুত ওচৰত চুমু চাপি আহিছিল, এইকাৰণে 10 তাৰিখ মাৰ্চত কোৰ কমিটিৰ সিদ্ধান্ত ল'লে আমি বিজেপিৰ পৰা অসম প্ৰদেশ বিজেপিৰ পৰা আমি জানিব লাগে যে আমি NDAৰ এলায়েন্স পাৰ্টনাৰ হয় না নহয় বুলি। আৰু আমি এটা ডেডলাইন দিছিলোঁ 12 তাৰিখ মাৰ্চত। 12 তাৰিখ মাৰ্চত ডেডলাইন দি পেলাই চিঠিটো লিখা হৈছিল আমাৰ মাননীয় অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া আৰু তেখেত MPও হয়, অনাৰেবল MPও হয় আমাৰ ওদালগুৰি দৰং সমষ্টিত। এই চিঠিটো দি 10 তাৰিখত দি আমি ইমেইলত দিছোঁ, হোৱাটছআপত দিছোঁ। 12 তাৰিখলৈকে আমি ৰখি আছিলোঁ। 12 তাৰিখলৈকে ৰখি থাকি আমি একো তেনেকুৱা উত্তৰ নাপালোঁ, ৰেছপন্স নাপালোঁ। নোপোৱাত এইটো আমি পাব্লিক কৰা নাছিলোঁ, যেহেতু দেশৰ মাননীয় প্ৰধানমন্ত্ৰী কোকৰাঝাৰলৈ আহি আছিলে 13 তাৰিখত, 14 তাৰিখলৈকে আসামত আছিল, যোৱাকালিলৈকে অসমত আছিল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। এইকাৰণে আমি এইখন চিঠি ৰাজহুৱা কৰা নাছিলোঁ, তেখেতৰ মান সন্মানটো চাই পেলাই। আৰু দেশৰ মাননীয় গৃহমন্ত্ৰী তেখেতেও অসমৰ ভ্ৰমণত আছিল বা আছে, এতিয়াও মই নাজানো এতিয়াও আছে না নাই, কিন্তু তেখেতসকলৰ মান সন্মানটো চাই পেলাই এই চিঠিটো আমি ৰাজহুৱা কৰা নাছিলোঁ। যেহেতু আজি ঘোষণা হৈ গ'ল আৰু 2021 চনৰ পৰা 2026 নিৰ্বাচনলৈকে যি NDAত থকাৰ আমাৰ কমিটমেণ্ট আছিল, এই কমিটমেণ্টটো আমাৰ উকলি গ'ল। কিন্তু এই চিঠিৰ ৰেছপন্সটো আমি একো নাপালোঁ। তো গতিকে আজি আমাৰ কোৰ কমিটিৰ যে সিদ্ধান্ত হ'ল, এই কোৰ কমিটিত আমি সিদ্ধান্ত ল'লোঁ এই চিঠিটো ৰাজহুৱা কৰিব লাগে আৰু আপোনালোকে ফৰ্মেল এটা ঘোষণা আপোনালোকে পাব যে আমি কি সিদ্ধান্ত ল'লোঁ। কিছুমান বহুত চিৰিয়াছ বৈঠক আমাৰ আছে, মিটিংবোৰ চলি থাকিব। কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব এটা ঠাইতে আমাৰ কেন্দ্ৰীয় কাৰ্যালয় বা তেনেকুৱা এই লোকেশ্যনতে আমি ওচৰা ওচৰি আছোঁ আৰু আলোচনা বিলোচনা চলি থাকিব। কেণ্ডিডেট চিলেকশ্যন, NDAত থাকা নাথাকাৰ এনাউন্সমেণ্ট, এইবিলাক চব আমাৰ আলোচনা বিলোচনা আমাৰ চলি আছে। আপোনালোকে অফিচিয়েল এটা ষ্টেটমেণ্ট আপোনালোকে পাই যাব। নাই, আমি 10 তাৰিখ মাৰ্চত আমাৰ এটা কোৰ কমিটি মিটিং হৈছিল। বহুত চিৰিয়াছ এটা ডিছকাশ্যন হৈ আছিলে কি যেহেতু আমাৰ অসম বিধানসভাৰ নিৰ্বাচন সমাগত আজি ঘোষণা কৰি দিলেই। 10 তাৰিখত আমি গম পোৱা নাছিল কেতিয়া ঘোষণা কৰিব, কিন্তু আজি ঘোষণা কৰি দিছে 9 তাৰিখ এপ্ৰিলত হ'ব। তো 10 তাৰিখ মাৰ্চত আমি সিদ্ধান্ত এটা ল'লোঁ যে যেহেতু আমি 2020 চনৰ পৰাই NDAৰ এলাই হয়, 2020 চনত আমি BJP, GSP আৰু UPPL আমি BTR চৰকাৰ গঠন কৰিছিলোঁ। 2021 চনত AGP, UPPL আৰু BJP তিনিটা দলে মিলি পেলাই আমি অসম চৰকাৰ আমি গঠন কৰিছিলোঁ। আপোনালোকে জানে যে 2020 চনৰ পৰা 2025 চনৰ BTR নিৰ্বাচনলৈকে আমি BJP আৰু UPPL আমি BTRত চৰকাৰ চলাই আছিলোঁ। কিন্তু নিৰ্বাচনত আমি বেলেগকৈ অৱতীৰ্ণ হ'লোঁ। UPPL বেলেগকৈ অৱতীৰ্ণ হৈছে, 40টা সমষ্টিত আমি খেলিছোঁ আৰু BJPয়ে কিমানত খেলিলে, প্ৰায় এনেকৈ 20-30টামান সমষ্টিত তেখেতসকলে খেলিলে। তো আমাৰ BTR ইলেকশ্যনত এলায়েন্সটো নাছিল, BJP আৰু UPPLৰ এলায়েন্সটো আমাৰ নাছিল। এতিয়া 2021 চনত যি প্ৰতিশ্ৰুতি, যি কমিটমেণ্ট লৈ পেলাই আমি NDA পাৰ্টনাৰ হিচাপে আৰু অসমত আমি 2021 পৰা 2026লৈকে চৰকাৰ চলালোঁ। তো সকলো NDA লিডাৰশ্বিপক আমি ধন্যবাদ দিলোঁ। আমি একেলগে চৰকাৰ চলালোঁ, ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। যিমানখিনি আমাৰ প্ৰতিশ্ৰুতি আছিলে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ আমি চেষ্টা কৰিলোঁ। আমাৰ যিহেতু এটা ডাঙৰ এটা কমিটমেণ্ট আছিলে BTR চুক্তিটো ৰূপায়ণ কৰা। BTR চুক্তি ৰূপায়ণ কৰিবলৈ গৈ আমি অসমত বড়োসকলৰ কাৰণে আৰু এটা কাউন্সিল আমি গঠন কৰিবলৈ সক্ষম হ'লোঁ, BKWC বুলি, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বুলি। আৰু আমি আজিলৈকে আমি যিখিনি কাম কৰিবলৈ সক্ষম হ'লোঁ, ইয়াৰ কাৰণে ৰাইজক ধন্যবাদ দিছোঁ। যিমান আমাৰ NDA এলায়েন্স পাৰ্টনাৰ আছে তেখেতসকলক ধন্যবাদ দিছোঁ। তেখেতসকলৰ সহায় সহযোগিতা, তেখেতসকলৰ মৰম চেনেহ, তেখেতসকলৰ সমৰ্থনৰ কাৰণে
আমি আন্তৰিক ধন্যবাদ তেখেতসকলক দিছোঁ। এতিয়াৰ পিছত আমাৰ ৰাজনৈতিক পথ কি হ'ব নহ'ব আপোনালোকক আমি জনাই দিম।